ফ্যামিলি ওয়েলকাম টু মাই ইউটিউব চেনেল এইবিলাক দেখিছে আৰু মোক দেখিছে মোক আপোনালোকে এইটো ৰেচত দেখিয়ে থাকে ইফালে ইহঁতে হাই দিয়া মোৰ ফ্ৰেণ্ড এইকেইজনী আৰু ইফালে বহি আছে আজি ৰাভা দিৱসৰ উপলক্ষে আমাৰ মানে এইটো কনফাৰেন্স হলত ইয়াত প্ৰগ্ৰাম পাতিব তাতে মানে মই নৃত্য প্ৰদৰ্শন কৰিম আৰু গান চান গাব কোনোবাই এটা ৰাভা সংগীত হ'ব তাৰমানে ছাৰ মেমহঁতে ভাষণ দিব আপোনালোকক দেখা যাম চাই অসমীয়া বিভাগৰ তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি ৰাভা সংগীতেৰে কৰা হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকল বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি এটা কবিতাৰ আজি দিনটোৰ নিচিনা আৰম্ভ হ'ল অকণমান কাষত যিটো ৰুম আছিলে আমাৰ কনফাৰেন্স ৰুমটো লভিতাই ডক্টৰ লভিতা শৰ্মা আমাৰ এতিয়া নাই চাগে ন আচ্ছা খুব সুন্দৰ আবৃত্তিৰে ইমান ধুনীয়াকৈ আবৃত্তি কৰিলোঁ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতাটোৰে গোটেই পৰিৱেশটোত দিনটোৰ কাৰণে মনটো ভাল লগা এটা পৰিৱেশ সৃষ্টি কৰিলে যিসকল উপস্থিত আছিল তেওঁলোকে অনুভৱ কৰিছে আচলতে লভিতা মেডাম ফিজিক্সৰ আৰু খুব ধুনীয়া আবৃত্তি কৰে তুমি সাৰে আছা সাৰে আছে সুৰ হৃদয়ৰ দেৱাল বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লা তুমি সাৰে আছা ৰজনৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে কৰিছিলে যে ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা একেলগে গতিকে বিষ্ণুপ্ৰসাদ ৰাভাৰ যিখিনি গুণ যিখিনি কৰ্ম যিখিনি তেওঁৰ ব্যক্তিত্ব সেইখিনি আমাৰ সকলোকে আমাক প্ৰভাৱিত কৰিছে সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষাৰে আমি ক'ব পাৰিম যে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়া আজি ইমান ফুল প্ৰভাতে প্ৰভাতে অৰ্থাৎ সভা ভংগ হ'ল চবে লানি পাতিছে কৈছে আৰু চবে লানি পাতি তাৰপিছত চিট খালী হৈ গৈছে এটাই বোলে ৰঘুপতি চাই কোন আৰু ৰঘুপতি চোৱাটো নব তই ৰঘুপতি চা কনক কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে নব মেম কেনেকুৱা লাগিছে আজি লগ মেম মেম বৰ ধুনীয়া নাচিছে দেই প্ৰিন্সিপাল ছাৰেও গুণ গাই গৈছে পুৰা থেংক ইউ মেম ফেভৰেট মেম মোৰ চাই লওক এয়া এতিয়া আমি গৈ থাকিম সেই গাইজ এতিয়া মানে চব হৈ গ'ল সেই
হে গাইজ এতিয়া আমি গৈ আছোঁ ঘৰলৈ আমাৰ মানে প্ৰগ্ৰামবিলাক চব শেষ হ'ল ৰাভা দিৱস হৈছিলে ৰাভা দিৱসৰ প্ৰগ্ৰামটো শেষ হ'ল মই ধুনীয়াকৈ ধুনীয়াকৈ নাচিছোঁ নে নাই নাজানো আৰু মানে নাচিলোঁ আৰু গান গোৱাসকলেও গান গালে কবিতা আবৃত্তি কৰাসকলেও কবিতা আবৃত্তি কৰিলে আৰু শেষত মানে এটা চাৰ্টিফিকেট ক'ৰ্চ আমি কৰি আছোঁ আমাৰ ডিপাৰ্টমেণ্ট আছামিজ ডিপাৰ্টমেণ্ট হৈ পেলাই সেইটো মানে কৰি আছোঁ মোৰ ইউনিফৰ্ম পিন্ধি ল'লোঁ আৰু এতিয়া মানে আমি গৈ আছোঁ এইটো এও মানে ব্লগ কৰে ছাবস্ক্ৰাইব কৰি দিব সবিতা মেধি মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো ছাবস্ক্ৰাইব কৰি আজি মই আপোনালোকক আমাৰ কলেজৰ গেটখন দেখাম আমি দেখাবই নাপাওঁ যোনবিলাকে মানে এডমিশ্যন লৈছে নতুনকৈ ইয়াত সিহঁতে মানে ফটো উঠে কিবা উঠে আমি কেতিয়াবা আহিলোঁ এইখন চাওক আমাৰ গেটখন কলেজৰ গেট আমি ফটোৱে উঠিব নাপাওঁ গাইজ সিহঁতে আহি পেলাই ফটো উঠি যায়গৈ এয়া চাওক চবে হাই দিয়া বাই ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ হাই দিয়া বাই 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 থেংক ইউ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আমাৰ বিভাগৰ নামটো উজ্বলাই ৰাখা থেংক ইউ বাই বাই গাইজ